আজি আপোনালোকৰ লগত আলোচনা কৰিম ফিউচাৰ টেন্সৰ 3 নম্বৰ ভাগটো যাক আমি কম ফিউচাৰ পাৰফেক্ট টেন্স ইয়াৰ ৰূপ বা ফৰ্মটো চাওক সাবজেক্ট প্লাস সেল উইল প্লাস হ্যাভ প্লাস প্ৰেজেন্ট টেন্সৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম প্লাস প্ৰেজেন্ট টেন্স ভাৰ্ব প্লাস এক্সটেনশন ইয়াৰ গো ভাৰ্বটো লগাই যদি আমি ইয়াক সংযোগ কৰো তেনেহলে আই সেল হ্যাভ গান we will have gun you will have gun you will have gun he she it will have gun they will have gun আৰু ইয়াক প্লে ভাবটো লগাই সংযোগ এনেকৈ কৰা হৈছে ইয়াৰ ব্যৱহাৰটো চাওক ভৱিষ্যতে ঘটিব লগা বা চলি থাকিব লগা দুটা কামৰ এটা কাম আগতে ঘটিব আৰু আনটো কাম পিছত ঘটিব যিটো কাম আগতে ঘটিব তাক ভাৰ্বৰ ফিউচাৰ পাৰফেক্ট টেন্স আৰু যিটো কাম পিছত ঘটিব তাক ভাৰ্বৰ সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় সাধাৰণতে এনে বাক্যত বিফৰ শব্দটো ব্যৱহাৰ থাকে ইয়াৰ দুটামান এক্সাম্পল মই কৈছো হি অহাৰ আগতে মই ভাত খাম আই শেল হেভ ইটেন ৰাইচ বিফৰ হি কেমছ হি লগত কেমছ এটা কাৰণে হৈছে হি হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে ইয়াত এস বা ইএস যোগ হৈছে হিহতে আহি পোৱাৰ আগতে আমি কামটো কৰিম উই উইল হেভ ডান দা ওয়ার্ক বিফৰ দে এৰাইভ তেনেকৈ এই বাকি কেইটা মই এক্সাম্পল আপোনালোকক ইয়া দেখাইছো স্ক্ৰিনশ্বটে আৰু এনেকৈ কাৰেক্ট টেন্স বিলাক আহিব যদি মোৰ ভিডিওটো চাই আপোনালোকৰ কিবা অকনমান বুজা যেন লাগে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আজি ভিডিওটো আছিল ইমানেই